মানুহ কেনেকৈ চিনিব পাৰি জানেনে? যেতিয়া আপুনি কোনো সমস্যাত পৰিব, বিপদত পৰিব, কোনো বস্তুৰ বা কাৰোবাৰ প্ৰয়োজন হ'ব, তেতিয়া আপুনি বুজিব পাৰিব যে আপোনাৰ কাষত কোন আছে। বিশ্বাস কৰক, এনেই কিন্তু দেখাত আপোনাৰ বহুত ফ্ৰেণ্ডছ আৰু ৰিলেটিভছ পাব, যিসকলে হয়তো এনেকুৱা ফিল কৰায় আপোনাক যে সিহঁতে আপোনাৰ কাৰণে নিজৰ জীৱনটোও দিব পাৰে, প্ৰয়োজনত সদায় আপোনাৰ কাষত থাকিব। উফ, কিমান যে মৰম ভালপোৱা আপোনালৈ, সেইটো ভাষাৰে যেন প্ৰকাশ কৰিব নোৱাৰি। কিন্তু যেতিয়া আপুনি সমস্যা বা বিপদত পৰিব, তেতিয়া চাব আপোনাৰ এই আপোন মানুহৰ মানসিকতা কেনেকৈ চেঞ্জ হয়। আপোনাৰ বিপদত আপোনাক সহায় কৰিব নোৱাৰিলে বা আপোনাৰ লগত থিয় দিব নোৱাৰিলে বাবে যে তেওঁলোক বেয়া, এয়া কিন্তু মুঠেও নহয়। সকলোৱে আপোনাক সহায় সহযোগিতা হয়তো কৰিব নোৱাৰে, হয়তো ইমান টাইম নাথাকিবও পাৰে বা এফৰ্ড কৰিব নোৱাৰে, কিন্তু আইডেণ্টিফিকেশ্যনটো হৈছে ইম্পৰ্টেণ্ট যে কাৰ মানসিকতা আচলতে কেনেকুৱা। তেতিয়া চাব আপোনাৰ এই আপোন মানুহবোৰৰ চাৰ্কুলৰ ভিতৰত অধিকাংশই থাকিব সেইটো দলত, যিটো দল হৈছে বেছি চালাকৰ দল, যিসকলে আপোনাক ওপৰে ওপৰে ভাল পোৱা দেখায়, মুখত ইমানেই চেনি মানে সিহঁতে যেন আপোনাৰ বাবে নিজৰ জীৱনটোকো দি দিব পাৰিব। সেই চালাক দলটোত থকা আপোনাৰ আপোন মানুহখিনিয়ে নিশ্চয় কোনোবা নহয় কোনোবা এদিন আপোনাৰ পৰা যদি সিহঁতৰ কিবা দৰকাৰ হৈছে, সেই সুযোগ সুবিধা সিহঁতে ভালকৈ আদায় কৰি লৈছে। কিন্তু আপোনাৰ যেতিয়া প্ৰয়োজন হ'ব সিহঁতৰ, তেতিয়া সিহঁতে নিজৰ প্ৰায়ৰিটি লিষ্টত আপোনাৰ নামটো একেবাৰে শেষতহে ৰাখিছে। আচলতে এই আইডেণ্টিফিকেশ্যনটোহে জৰুৰী। তেওঁলোকৰ সৈতে যে আপুনি দাঁত তৰোৱাল যুদ্ধত নামি যাব বা নেগেটিভ ফিলিং ৰাখিব, তেনে কিন্তু নহয়। মেইন কথাটো হ'ল যে আপুনি নিজকে নিজে এনেকৈ তৈয়াৰ কৰিব লাগিব এই ডিফিকাল্টিজবোৰ ফেচ কৰিবৰ বাবে। আপুনি নিজে ভাবিব লাগিব, মই এটা সমস্যাত পৰিলে হয়তো অমুকৰ পৰা মই সাহায্য লাভ কৰিব পাৰোঁ, কিন্তু আপোনাক যে কোনোবাই সহায় কৰিবই, তেনে কিন্তু নহয়। মষ্টলি নিজৰ সমস্যা বা বিপদত নিজেই চাফাৰ কৰিবলগীয়া হয়। এই ক্ষেত্ৰত আচলতে বেয়া লগা বা নেগেটিভ ফিলিং মনত পুহি ৰখাৰ দৰকাৰ নাই। জাষ্ট মানুহবোৰক আইডেণ্টিফাই কৰিব আৰু নিজে সতৰ্ক হ'ব। নিজে সদায় নিজকে প্ৰস্তুত কৰি ৰাখিব নিজৰ অনাকাংক্ষিত বিপদ বা সমস্যাবোৰৰ বাবে, যাতে বেলেগৰ ওপৰত ডিপেণ্ড হ'ব লগা নহয়, কোনোবাই সহায় আগ নবঢ়ালে বুলি যাতে ভাগি পৰিবলগীয়া নহয়। আৰু এটা কথা হ'ল যে এই মানুহখিনিৰ বাবে কেতিয়াও নিজৰ প্ৰায়ৰিটি অভাৰটেক কৰি নিজৰ মূল্যৱান সময় আৰু এফৰ্ট নষ্ট নকৰিব। নিজৰ অৰ্থ আৰু সামৰ্থ্য অনুযায়ী নিশ্চয় মানুহক সহায় কৰিব। তাৰ মানে এয়া নহয় যে নিজৰ প্ৰায়ৰিটি বা নিজৰ ইম্পৰ্টেণ্ট কাম এটা বাদ দি সেই আপোন মানুহখিনিৰ সমস্যাত সমাধানৰ বাবে আপুনি জঁপিয়াই পৰিব। বেলেগৰ ওপৰত ডিপেণ্ডেঞ্চিটি কমাই দিব। চাব বেলেগৰ সহায়ত হয়ভৰ দিয়া বা হয় কৰা টেণ্ডেঞ্চিটো কমি যাব। তেতিয়া আপোনাৰ এই আপোন মানুহবোৰে আপোনাক ব্যৱহাৰ কৰিব নোৱাৰিব। নিজৰ প্ৰয়োজনত আপোনাক নিজৰ হাতৰ পুতলা বনাই নচুৱাই, আপোনাৰ প্ৰয়োজনত দূৰত আঁতৰি যোৱাৰ যি ঘটনাবোৰ আপোনাৰ লগত ঘটে, সেইবোৰ আৰু নঘটিব। বিপদত পৰিলে মানুহক আইডেণ্টিফাই কৰি ৰাখিব। তেওঁলোকৰ বিৰুদ্ধে নেগেটিভ ফিলিং পোষণ কৰি ৰখাৰ কোনো দৰকাৰ নাই। কিন্তু নিজে এটা কথা বুজি ল'ব যে আপোনাৰ আপোন যেন লগা প্ৰত্যেকজন মানুহে আপোনাৰ আপোন নহয়। ভিডিঅ'টো চাই যদি ভাল পাইছে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ পেজটোক ফ'ল' কৰি দিব। আৰু যদি আপুনি ইউটিউবত মোৰ ভিডিঅ'টো চাই আছে, তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।